বগাও হৈ লৈছোঁ পূৰা এফাকি বিহুকে জুৰি দিওঁ ট্ৰেইন ৰখাৰ সময়তে হয়নে নহয় হৈ চতে গৈয়ে গৈয়ে বহাগে পালে ঐ ফুলিলে ভেবেলি ঐ লতা হৈ কৈ থাকে মানে হুৰকে নপৰে ঐ ৰঙালী বিহুত আজি গৰু বিহু আছিল নহয় এয়া গৰু বিহুত দিনকৈ আজি গৰু বিহু নাপায় ইয়াতেই এই হাৰটোতেই গৰু বিহু আৰম্ভ কৰি দিছে এয়াই প্ৰেম হৰি ওম নমো নমঃ অদ্য অহমস্মি কলিকতাতঃ অহম কলিকতাতঃ এয়া আমি আছোঁ কলিকতাত এয়া কলিকতাত এয়া কলিকতাত বিহু নাপালোঁ যিহেতু এইবাৰ ঘৰতে অহাকালি ঘৰলৈকে যাম এয়া গামোচা ডিঙিত গামোচালৈ গামোচা পিন্ধিও লৈছোঁ দেখাই দিছোঁ পুৰা ওলাই আহিছোঁ পুৰা ভিৰ পিছফালৰ পৰা গামোচা পিন্ধি ঘূৰি আছে এয়া অসমৰ স্বাভিমান ভাল লাগিছে ন আজি সন্ধিয়াটো আপোনালোকৰ নামত এনেকে ফুৰিমে আজি ৰাতিটো যিহেতু বিহুত ঘৰত নাই আজি কোনো বিহু আছিল আমাৰ অহাকালি মানুহ বিহু এয়া বিহু গাই আছে গামোচাখন লৈ লৈছোঁ এয়া আমাৰ স্বাভিমান কলিকতা বজাৰত এনেকৈ ঘূৰি আছোঁ ভাল লাগিছে নহয় নিজৰ পৰিৱেশটো ল'ব পাৰি যিহেতু বিহুত ঘৰত নাই হয়নে নহয় ভাল লাগিছে যিমানখিনি সময় পাৰোঁ সিমানখিনি আছে দিব চেষ্টা কৰিম মোৰ মৰমৰ বন্ধু নিংকু কলিকতাত গৰুটো ধোৱালেহি এয়া গৰুটোক ধুই এতিয়া পূজা আৰম্ভ কৰিছে পাঘৰ দিব নাপায় নহয় সেয়ে আজি পূজা আৰম্ভ কৰি গৰুটোক ধুৱাইছে এয়া লৈ যাই আছে গৰুটোক এয়া লৈ গৈছে চাওকচোন তাক মৰম কৰিছে ইমান ধুনীয়াকৈ পাতি দিছে নিমাত প্ৰাণী যদিও মৰম কৰিবলৈ দিছে দেখিছে কিবা এটা আত্মীয়তা আছে তাৰ লগত এই আত্মীয়তাৰ চিনাকি দিছে ইয়াতে এই নিশাখন সকলোৱে ঘূৰি ঘূৰি চাই আছে আমাক মোৰ লগত নিংকু আৰু ৰূপজ্যোতি দা আছে ফুৰিম বুলি আহিছোঁ পুৰা তলৰখনো এই পিন্ধি লৈছোঁ অহা সোমবাৰে অসম পাম আজি এইখিনিত এনেকৈ ঘূৰিম আজি এখন মেলা আছে মেলাখন দেখুৱাব চেষ্টা কৰিম আপোনালোকক ইয়াতে গেট দিছে কিবা মেলা চলি আছে বসন্ত উৎসৱ হয়তো এনেকৈ চাম আজি বসন্ত উৎসৱ ভাল লাগে ন নিজৰ পোচাকযোৰ পিন্ধি কিন্তু ঢুলীয়াৰ চোলাটো থাকিলে হয় যদি আকৌ ভাল লাগিল হয় কিন্তু ঢুলীয়াৰ চোলাটো নানিলোঁ যা যি নহওক গামোচাখনটো লগত আছে গামোচাখনকে লৈ লৈছোঁ বিহু পৰিৱেশন কৰি দেখাম আপোনালোকক সভা চলি আছে চাওক কি ডেকোৰেশ্যন কলকাতা কা পান খাবো আমি
নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভ্লগছলৈ। আজি এতিয়া মই আছোঁ কলিকতাত, এতিয়া যাবলৈ ওলাম আৰু মই হাত মুখ ধুই আহিলোঁ। কি ক'ম আৰু, বিহুৰ সময়ত যিহেতু ঘৰত নাই, আজি ঘৰলৈ যাব ওলাইছোঁ। লাহে লাহে ঘৰলৈ যাম, সোমবাৰে ঘৰ গৈ পাম। যোৱাকালি গৰু বিহু গ'ল, একো অসুবিধা নোহোৱাকৈ যাতে ঘৰলৈ যাই পাওঁ তাৰ কামনা কৰোঁ। হ'লেও ভাল লাগিছে ইয়াতে, অহাকালি ফুৰি আহিলোঁ। আজি চাওঁ আৰু কি হয়, ৰাতিপুৱা কি কৰিব পাৰোঁ। ৰাতিপুৱা উঠিয়েই তাৰমানে মোবাইলটো হাতত লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। কি দেখাম কি নেদেখাম, এয়ে আৰু আমাৰ জীৱন। মানুহৰ জীৱন এনেকুৱাই খন্তেকীয়া, হয়নে নহয়? আজি ইয়াত আছোঁ, কালি তাত আছোঁ, হয়নে নহয়? এনেকৈ চলিব লাগিব আমি। এনেদৰে সুন্দৰকৈ জীৱনটো চলাই থাকক, সময়বোৰ ভালকৈ পাৰ কৰক, কাৰো বাবে বেয়া চিন্তা নকৰিব, নিজৰটো সদায় ভালকৈ ৰাখিব। সেইটোৱে আৰু সেনেকৈ আমাৰ নতুন বৰ্ষটো যাতে ভাল হয় সকলোৰে কাৰণে, সকলোৰে যাতে জীৱনটো জয় জয় মই ৰাঙলীৰ আভাৰে ৰঙেৰে উপচি পৰে, তাৰে কামনাৰে শুভ বসন্ত উৎসৱ ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জনালোঁ। গা চা ধুই আহিলোঁ, মোৰ যাব ওলাম আৰু লাহে লাহে। বেডিং পত্ৰ বন্ধা হৈ গ'ল গোটেইখিনি। এতিয়া আৰু কোনে মাতে? অসম পাম, অসমৰ বিহু ফাংচন চাব লাগিব, জুবিন গাৰ্গ। আমি গোটেইকেইটাই যাম। অনুতে আজি নাযায়, অনুতে কালি যাব, আজি মই যাম। এয়া আমাৰ ৰূপজ্যোতি দা আছে। এফাকি বিহু জৰি দিওঁ, হয়নে নহয়? ধৰিবি দুটাই ধৰি হ'ল। ইমান ধুনীয়া ৱেডাৰ। এনেকে আৰু আমি আমাৰ জীৱন এনেকে হাঁহিতে কটাই দি আছো আৰু। ঐ ধন চেং ধনৰ মালা, ঐ ফুল চেং ফুলৰ মালা, ধন চেং ধনৰ মালা, ফুল চেং ফুলৰ মালা, ৰইজা চেং বিহু তলি নাচনিৰ মেল, চিপু 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 কৰি নাহৰ কলি, চিপু কৰি নাহৰ কলি নাচ, ধন চেং ধনৰ মালা, ফুল চেং ফুলৰ মালা, ঐ ধন চেং ধনৰ মালা, ফুল চেং ফুলৰ মালা। হেল্ল' গাইজ, নমস্কাৰ বন্ধুসকল। এয়া মই যাবলৈ ৰেডি হ'লো। এতিয়া অসম অভিমুখী যাত্ৰা, এই যাত্ৰা যাতে শুভ হয়। কেনেকুৱা লাগিছে? কেনেকে যাম? ভাল লাগিছে ন? যিহেতু ৰঙালী বিহুৰ বতৰ, গামোচাখন ডিঙিত লৈ যাব লাগিব। এয়া ডিঙিত গামোচাখনো লৈ লৈছো, আৰু কি পিন্ধিছো চাওক মোক। এইখন পিন্ধি লৈছো গামোচা, তলত পিন্ধা আৰু ইটা বুলি কয় আমাৰ, এইখন পিন্ধি লৈছো আৰু বেডিং বস্তু আমাৰ হৈ গৈছে। এতিয়া মই যাব লাগে, একদম আৰামছে যাম ঘৰলৈকে। ৰঙালী বিহুৰ আন্তৰিক শুভকামনা বুলি দিছে, হয় নহয় ৰাইজ? অসমীয়াত লিখিব লাগে, অসমীয়াৰ বিহু অসমীয়াৰ শুভেচ্ছা দিব লাগে। তেতিয়াহ'লে মই বিদায় লওঁ। এনেকে যাম ৰেল ষ্টেচনলৈ, একদম সুদূৰ অসমলৈও এনেকে যাম। আমাৰ বিহু আমাৰ স্বাভিমান। আজি মানুহ বিহু, যিহেতু ঘৰত নাই, গামোচাখনো ডিঙিত লৈ লৈছো, পিন্ধিও লৈছো আৰু ইটা এখন। এনেকেই যাম, নহ'লে মায়ে দিলে হয় নহয় ঘৰত। তেতিয়াহ'লে মোৰ লগত সংযুক্ত হৈ থাকক আৰু ভিডিঅ'সমূহ চাই থাকক। থেংক ইউ। যাবলৈ ওলালোঁ, নামি আহিলোঁ ৰুমৰ পৰা, এতিয়া যাব লাগে। বাই বাই। আৰু থাকো, মই যাম। ওলালোঁ, বাই বাই। লেংটি খুলি নগ'লে হ'ল, টানকৈ মাৰি লৈছোঁ এতিয়া ষ্টেচনলৈ বুলি। এ মোৰ চিকিউৰিটি গাৰ্ড, দুইটাই মোৰ লগত থাকিবই। গাৰ্ড দুইটাই চিকিউৰিটি, পুৰা প্ৰটেকশ্যনত আনে মোৰ লগত। তাৰমানে চৌদিশে বৈশাখীৰ আগমন, ইয়াতে বৈশাখী উৎসৱ আয়োজন কৰিছে গোটেই আয়োজন। বোলপুৰ ৰেলৱে ষ্টেচন, এতিয়া অপেক্ষা ট্ৰেইনলৈ। ট্ৰেইন অহাৰ পিছতে উঠিম আৰু গৃহাভিমুখী যাত্ৰা আৰম্ভ হ'ব। কিহেৰে? লৌহ গামিনী আস্থানত এতিয়া ৰৈ আছোঁ, লৌহ বিমানেৰে যাম। বৰ ভাল লাগিছে। এয়া চাওক, এতিয়া বহুত মানুহ।
ফেন নাই বৰ্তমান আমি মানে ট্ৰেইন ৰখি আছোঁ আৰু ঘৰত যোৱাৰ কাৰণে গৈ আছোঁ আমি ঘৰ আজি কালিৰ পৰা আমি আৰু মানে ঘৰত গৈ বিহু নাচিম ধুনীয়াকৈ আৰু এনেকুৱা বিহু নাচিম আৰু কি ক'ম আৰু বহুত এক্সাইটেড বিহু নাচিবলৈ বাহিৰৰ পৰা গ'লে এনেকৈ এক্সাইটমেণ্ট থাকেই এয়া আমাৰ দস্তি সি মানে ভাবি আছে কেতিয়া ঘৰত যাই পাব কেতিয়া বিহু নাচিব মানে কেতিয়া আহি মানে তাৰ প্ৰিয়জনৰ হাতেদি দিয়া বিহুৱানখন লৈ বিহু নাচিব তাকে লৈ ভাবি আছে মানে বহুত তুমি কিবা ক'বা ব্ৰ কোৱা তুমি আৰু মনৰ ভাৱখিনি প্ৰকাশ কৰা যিহেতু আমি এতিয়া ঘৰ গৈ আছোঁ ব্ৰ তোমাৰ মনৰ ভাৱটো প্ৰকাশ কৰা যিহেতু তুমি ঘৰ গৈ আছা মোৰ মনোভাৱ খুবেই ভাল কিয় বিহুৰ ড্ৰেছত মানে আপোন পোচাকত আপোন দেশলৈ গৈ আছোঁ তাকো বিহুৰ বতৰ বিহুৰ পৰিৱেশ আমি বিহু খাব যাবি আমাৰ তাতে আপোনালোকেও আমাৰ তাতে বিহু খাবলৈ যাব নিমন্ত্ৰণ থাকিল জয় অসম অ'কে ৰ'দত ট্ৰেইন ৰখাৰ মজাই বেলেগ হয়নে নহয় যিটো বিহুৰ বতৰ বগাও হৈ লৈছোঁ পূৰা এফাকি বিহুকে জুৰি দিওঁ ট্ৰেইন ৰখাৰ সময়তে হয়নে নহয় হৈছতে গৈয়ে বহাগে পালে ঐ ফুলিলে ভেবেলি ঐ লতা হৈ কৈ থাকে মানে হুৰকে নপৰে ঐ ৰঙালী বিহুটিৰ কথা ঐ পাক চতক বহি হলি মাজুলী কিমান বাট ঐ ইফালে নাচাবি সিফালে নাচাবি মাজতে নাচি থাক ঐ নাচো নলাগিব পাক ঐ তেলি পতিয়া চিৰা খুৱাইছিলা ঐ মৰম লগাইছিলা হাই ঐ মোৰে কেঁচা সোণ ঐ কথা দি কেলৈ নাহিলা ঐ কথা দি কেলৈ নাহিলা ঠগিলা মৰম নকৰিলা ঐ মৰম নকৰিলা মোক ধন্যবাদ এয়া আগৰতলা চালদা কাঞ্চনজংঘা এক্সপ্ৰেছ ফাইনেলি গুৱাহাটী পাই গ'লোঁ এইবাৰ মূৰত বান্ধি লৈছোঁ তো বিহু খাবলৈ আহিব ভাল লাগিব বিহু খাবলৈ আহিলে সকলোকে এতিয়া নেপালী মন্দিৰলৈকে খোজকাঢ়িব লাগিব তাৰ পৰা মোৰ গাড়ী ৰৈ আছে মানে মামা ৰখি আছে তেওঁৰ লগত যাম তেতিয়াহ'লে সকলোকে শুভেচ্ছা থাকিল আজি পহিলা বহাগ অৰ্থাৎ নৱবৰ্ষৰ অসমীয়া নৱবৰ্ষৰ নতুন দিন আজি সকলোৰে জীৱনটো অসমীয়া নৱবৰ্ষৰ সুবাসেৰে সুবাসিত হৈ উঠক তাৰে কামনাৰে ধন্যবাদ